দাদা আপোনাৰ এনেকৈ খাৰবিতে আৰু এখন আছে আপোনাৰ মই আগতে হেল্ল' চেনেল ৱেলকাম আৰে কি কৈ পাওঁ বে कौन है ये लोग कहां से आते हैं হেল্ল' মাই চেনেল ৱেলকাম अरे कहना क्या चाहते हो হেল্ল' গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল হয় এতিয়াহে হৈছে হেল্ল' গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল আজি ছানডে ঘৰত থাকি অলপমান বৰিং হোৱাৰ নিচিনাও বন্ধ মই ভাবিছোঁ আজি আমাৰ মঙলদৈত এই চুলি কাটি আহোঁ চুলিটো অলপ দীঘলো হৈছে দাড়িটো বাৰু মই ঘৰতে কাটিছোঁ আজি চুলিটো কাটি আহোঁ বুলি ভাবি আছোঁ মঙলদৈত এখন পাৰ্লাৰ নতুনকৈ খুলিছে বোলে চাই আহোঁ পাৰ্লাৰখনৰ নাম আপোনাৰ পাৰ্লাৰখনৰ নাম ৰোমিঅ' এণ্ড জুলিয়েট আপোনালোকে ৰোমিঅ' এণ্ড জুলিয়েট বুলি কোৱাৰ লগে লগে ভাবিছে চাগে কি আছিলে ৰোমিঅ' এণ্ড জুলিয়েটৰ প্ৰেম কাহানীৰ কথা সেইটো ভাবিছে চাগে ঠিক আছে বঢ়িয়া পাৰ্লাৰ ধুনীয়া পাৰ্লাৰ চাই আহোঁ মই মানে শুনিছোঁহে বেলেগৰ মুখৰ পৰা কেনেকুৱা কি কাটে চাই আহোঁ চুলিটো ব'লক মোৰ লগত আপোনালোকে একদম পাৰ্লাৰলৈকে ব্লগ ভিডিঅ'টো চাই লওক সৰু এটা ব্লগ টাইম পাছ আৰু কিনো কৰিম আৰু আজি ছানডে চুলি তুলি কাটি আহি আপোনালোকক দেখুৱাম পাৰ্লাৰটো কেনেকুৱা ভাল লাগিলে আপোনালোকে যাব আৰু ৰেটবিলাক কেনেকুৱা কি মই জনাম মোৰ লগত আপোনালোকে ভিডিঅ'টো উপভোগ কৰক ব'লক গাইজ ओ मेरे रांझे बता दे मेरी गड़बड़ी कर ले मुखबरी ना कर जोरा जोरी ऐसी प्रीत मेरी है ने गोरी चुलबुली करे जो झक जोरी क्यों ना सूरज की किरण आने दे मेरे नींद अब चल जाने दे जो भी बीत ओ जग ताने दे उनकी सुने ना देखो सा চেনেলটোৰ নাম ৰোমিঅ' এণ্ড জুলিয়েট নামটো ক'ব গ'লে তাৰমানে বহুত ভিতৰলৈকে বুজায় ৰোমিঅ' এণ্ড জুলিয়েটৰ কাহানী আমি পঢ়িছোঁ আগতে আৰু এই দাদাক মই আগৰ পৰা চিনি পাওঁ বাৰু দাদাৰ আৰু দুখনমান চেলুন আছে ক'ত আছে দাদাই নিজে ক'ব বাৰু আপোনালোকক বাকী প্ৰথমতে মই চেলুনখন আপোনাক দেখুৱাওঁ ভিতৰতো চেলুন বুলি ক'লে মানে অলপ সৰু বুজায় পাৰ্লাৰ বুলি কৈছোঁ পাৰ্লাৰৰ কথাটো অলপ বেলেগ পাৰ্লাৰ অলপ বেলেগত বুজায় চেলুন মানে কিছুমান এতিয়া মানে চেলুন য'তে ত'তে থাকে পাৰ্লাৰ যিবিলাক অলপ ষ্টেণ্ডাৰ্ড কৰি দিয়ে তেনেকুৱা অলপ তাক আমি পাৰ্লাৰ বুলি কওঁ অসমীয়া ভাষাত ক'ব গ'লে ঠিক আছে দাদাৰ ৰেটবিলাক শুনিব ৰেটবিলাক মই আপোনালোকক দেখাম আৰু মই আজি চুলি কাটিম বুলি আহিছোঁ বেছি দীঘল হোৱা নাই তথাপিও কাটিম ৰবিবাৰৰ সময় পাইছোঁ ঠিক আছে মই ৰেটবিলাক মই আপোনালোকক দেখাম এই ৰেট এইটো দাদা ৰেটৰ চাৰ্টটো এইটোৱে ন নে কিবা প্ৰাইচ অলপ চেঞ্জ কৰিছে এতিয়া বোলে উইণ্টাৰ স্পেচিয়েল আছে এইটো চাওক আপোনালোকে উইণ্টাৰ স্পেচিয়েল ৰোমিঅ' এণ্ড জুলিয়েট পাৰ্লাৰ এয়া চাওক আপোনালোকে চাব স্ক্ৰীনশ্বট মাৰি পাউজ কৰি চাব পাৰে ভিডিঅ'টো কেনেকুৱা কি আৰু মানে অলপ লুকিং মানে চালিয়া হ'বলৈ তাৰপৰা আহি যাব পাৰে আমাৰ মঙলদৈৰ ল'ৰাবিলাক আৰু জানে মঙলদৈত আৰু তেনেকুৱা নেক্সট পাৰ্লাৰ নাই বাৰু এইখনে এতিয়া ভাল পালে দাদা এনে আপোনাৰ নামটো অলপ জনাই দিব নেকি মানে মইতো চিনি পাওঁ বাৰু ৰাইজে মোৰ ভিউৱাৰ্ছখিনিক কৈ দিওঁ মোৰ নাম বিশ্বজিৎ ন বিশ্বজিৎ চিল দাদাৰ ঘৰ খাৰুপেটীয়াত একচুৱেলি খাৰুপেটীয়াত এনেকুৱা চেলুন আছে আগতে ৰ'ব মই ফ্ৰণ্ট কেমেৰাৰ পৰা দেখাওঁ মানে দাদা আপোনাৰ এনেকৈ খাৰুপেটীয়াত আৰু এখন আছে আপোনাৰ মই আগতে তাতে কাটিছোঁ কিন্তু মঙলদৈত আজি ফাৰ্ষ্ট টাইম মই আহিলোঁ মানে দেখাও পাইছে এডভাৰটাইজমেণ্ট হৈ আছে ৰোমিঅ' এণ্ড জুলিয়েটৰ দাদা আপুনি মঙলদৈত যে আপোনাৰ ব্যৱসায়টো আৰম্ভ কৰিব খুজিলে তাৰমানে কি চিন্তা কৰি আপুনি মঙলদৈত আৰম্ভ কৰিব খুজিলে এক্সুৱেলিটো মানে ক'ব গ'লে মোৰ এইটো বহুত পুৰণা ড্ৰিম এটা আছিল মঙলদৈত এখন পাৰ্লাৰ খুলিম বুলি হয় আৰু যিহেতু তেনেকুৱা নাই ভাল এটা হয় হয় মঙলদৈত একচুৱেলি এইটো অভাৱ হৈ আছিল হয় এইটো ভাল কৰিছে আমাৰ মঙলদৈ অলপ আপগ্ৰেড হৈছে আৰু ইয়াতে চুলি কটাৰ বাদে আৰু আপোনাৰ কি কি হয় ইয়াতে আপোনাৰ ধৰক ফেচিয়েল তাৰপিছত আপোনাৰ স্পা হেয়াৰ স্পা তাৰপিছত টেটু বনোৱা হয় টেটু বনাই ন টেটু বনোৱা হয় আৰু এনে টেটু বনোৱা এজন প্ৰফেশ্যনেল প্ৰফেশ্যনেল এনে বাহিৰত ট্ৰেইনাৰ হয় এনে চুলি যোনে যোনে কাটে আপোনাৰ ষ্টাফ এনে আমাৰ ষ্টাফবিলাক লোকেল নে হেৰি লোকেল বাহিৰৰ ন আৰু ট্ৰেইনাৰ বাহিৰৰ হয় ঠিক আছে দাদাৰ বোলে বস্তুবিলাক অলপ আপগ্ৰেড হয়
আৰু আপোনালোকৰ যিকোনো বস্তু ইয়াৰ দাদাৰ সঁজুলিবিলাকো অলপ আপগ্ৰেড হয় আৰু তাৰমানে এনেকুৱা ফিউচাৰলৈকে আপুনি চেলুনখনত আপোনাৰ পাৰ্লাৰখন আৰু কিবা বেলেগ কৰাৰ উদ্দেশ্য আছে নেকি? আছে, নিশ্চয় আছে। যেনেকৈ এতিয়া বাহিৰত আমি দেখা পাওঁ চুলিত জুই লগাই দিয়ে, সেইবিলাক আছে নেকি এনে ফিউচাৰত? আমাৰ মানে নলবাৰীত গ'লে এটা তেনেকুৱা খুলিছে, গম পাই নেকি দাদা? মই একচুৱেলি এইটো আপোনাৰ কোৰ্চ এটা আছে, কোৰ্চ কৰিব লাগিব, তাৰপিছতে কৰিব পাৰিম, এনে কৰিব নোৱাৰিম। নাই নাই কি মানে ফিউচাৰত মানে বনোৱা প্লেনিং আছে। বাকী দাদা আজি মোক কি চুলিখিনি কাটো বুলি ভাবিছে? এতিয়া আপোনালোকে মোৰ এতিয়া লুকছটো চাই লওক কেনেকুৱা আছে। আইনেও দেখাত বাৰু মই ধুনীয়া নহয় বাৰু, দেখাত ধুনীয়া নহয়। চুলিটো আজি কেনেকুৱা লুকছ কৰি দিয়ে এওঁলোকৰ। ফাইনেলত আপোনালোকক মোৰ ষ্টাইলটো দেখুৱাম, একদম লাষ্টত কটাই এইখিনি ভিডিঅ'টো দেখুৱাম। আৰু তাৰ আগতে মই আপোনালোকক আছিলে মই বস্তুখিনি দেখুৱাই দিম গোটেইখিনি। চুলি কটা এইটো কেনেকুৱা কি ষ্টাইলত চুলি কাটে, অলপ বাকীবিলাকতছে অকণমান বেলেগ হয়। আৰু আহক আপোনালোকে চেলুনখনৰ ৰমিয়ন জুলিয়েট দাদা আছাম মেডিকেলৰ ফ্ৰণ্টত একদম আছাম মেডিকেলৰ এড্ৰেছটো মই দি আছোঁ। আছাম মেডিকেলৰ একদম যিটো আমাৰ মঙলদৈৰ এইটো কি হৈছে MG ৰোডৰ একদম আছাম মেডিকেলৰ ফ্ৰণ্টত আছে ৰমিয়ন জুলিয়েট। দৰং মেডিকেলৰ ছাইডৰ লেয়াৰ ইজ আছাম মেডিকেল, দৰং মেডিকেলৰ ছাইডৰ গলিটো দি ৰমিয়ন জুলিয়েট পাৰ্লাৰখন পাব। আৰু বস্তুবিলাক মই দেখাইছোঁ আপোনালোকৰ, যিবিলাক আধুনিক বস্তু ইয়াতে টাৱেল গৰম কৰা আৰু COVID-19ৰ কাৰণে এইটো যিটো আপোনাৰ বস্তুটো আনিছে, COVID-19ৰ পৰিস্থিতিক চাই যিবিলাক মই যদি চুলি কাটোঁ, মই চুলি কটাৰ পিছতে আপোনাৰ তাৰমানে বস্তুটো ইয়াতে দি দিব। ইয়াৰ ভিতৰত দি দিয়ে তাৰমানে বেক্টেৰিয়াখিনি বা যি কিবা বীজাণু থাকে গুচি যায়। আৰু বৰ্তমান অফাৰ চলি দাদা, অফাৰটো কিমান দিনলৈকে আছে? উইণ্টাৰ স্পেচিয়েল অফাৰ আছে। আহি যাওক, পিকনিক ছিজন আহি গৈছে। লুকছটো ভালকৈ কৰি লওক, ধুনীয়াকৈ আপোনালোকে যিমান পাৰে ষ্টাইল কৰি লওক। বাহিৰৰ পৰা ট্ৰেইনাৰ আছে ইয়াতে, বাহিৰৰ পৰা ট্ৰেইনিং কৰি অহা ভাল হেৰি আছে, ৱৰ্কাৰ আছে। আপোনালোকে আহি ধুনীয়াকৈ চুলি কাটক। আৰু দাদা ডিছকাউণ্টৰ ওপৰতে আৰু কিবা আৰু ডিছকাউণ্ট কি আৰু হয়নে নহয়? আৰুতো বেলেগ একো ডিছকাউণ্ট নাই। যদি একেলগে চব গোটেইখিনি কৰিব বিচাৰে, চুলি কটা, ফেচিয়েল, টেটু চেটু যদি চব এটা হেৰিতে কৰিব বিচাৰে, কিবাটো আৰু এক্সট্ৰা ডিছকাউণ্ট দিব পাৰে। আৰু এটা ভাল খবৰ, যদি আপোনালোকে গোটেইখিনি বস্তু কৰিম বুলি আহিছে, ফেচিয়েল, হেয়াৰ কাট, দাড়ি, আপোনাৰ টেটু চেটু বনাই, ডাইৰেক্টলি তাৰ পৰা 25% ডিছকাউণ্ট দি দিব। আৰু এটা বস্তু আছে, 25% ডিছকাউণ্ট দিব। আৰু মই দাদাৰ নম্বৰটো মই ডেছক্ৰিপশ্যনত দি দিম, আপোনালোকৰ লোকেশ্যন অল এভৰিথিং মই ডেছক্ৰিপশ্যনত দি দিম। আপোনালোকে তাৰ পৰা কণ্টেক্ট কৰি আহিব পাৰে। আৰু মই আজি চুলিখিনি কাটো, ব'লক বেছি দেৰি নকৰোঁ। ভিডিঅ'টো দীঘল হ'লে আপোনালোকে বৰিং পাব। ব'লক আজি মই চুলিখিনি ভিডিঅ'টো চুলি কটা ভিডিঅ'টো আৰম্ভ কৰোঁ। ओ मेरे रांझे बता दे मेरी गड़बड़ी, कर ले मुखबरी ना कर जोरा जोरी, ऐसी प्रीत मेरी है निगोड़ी चुलबुली, करे जो झक जोरी क्यों ना, सूरज की किरणें आने दे मेरे मीत, अब चल जाने दे গাইজ কেনেকা দেখিছে, ফটোৰ নিচিনা লগাটো নহয় গাইজ। চাওঁ আনি দিছে মালিকে, এই চাওক চা, ডাঙৰ ডাঙৰ ইউটিউবাৰবিলাকে পায় নেকি? আমিওতো অলপ ফেচিলিটি আছে গাইজ, ফেচিলিটি আছে। আপোনালোকে আকৌ চাহটো নাপাব, তাৰমানে এইটো কি খাম বুলি ক'লে পাব, পানী চানী দিব অহাৰ লগে লগে, বুজি পাইছে? समझ रहे हो आप समझ रहे हो ना। ओ मेरे रांझे बता दे मेरी गड़बड़ी, कर ले मुखबरी ना कर जोरा जोरी, ऐसी प्रीत मेरी है গাইজ ফাইনেলি লুকছটো এনেকুৱা হৈ আছে, ধুনীয়া এনেকুৱা লুক হৈছে। এতিয়া গাইজ এই হেৰি দেখিছিলি তাতে চেম্পু কৰাব লাগিব। চুলিটো যদি চেম্পুটো ফ্ৰী হৈ যায়, তাত ফেচিলিটি আছে, চবতে নাপায় এতিয়া মই চেম্পু কৰাই দিওঁ। গাটো নুধুলেও হ'ব, ধুই দিব পাৰে আপোনাৰ কথা। এইটো গা ধোৱাটো মই ঠাণ্ডা দিনত গা নুধুব পাৰোঁ, তাৰমানে এটা চেম্পু হ'ব মোৰ, বুজিম না। গাইজ ফাইনেলি চেম্পু হৈ গ'ল, চেম্পুটো হৈ গ'ল। আৰু কিবা কৰে মই গম নাপাওঁ, কিবা কৰিব এতিয়া, কিবা কিবি কৰিব। গাইজ কেনেকুৱা লাগিছে আপোনালোকে কমেণ্টত জনাবচোন, ষ্টাইলটো লুকছটো কেনেকুৱা হৈছে। হেৰি চেম্পু যে কৰি দিলে গাইজ, ঠাণ্ডা পানীও আছে আৰু গৰম পানীও আছে।
দুইটা চিষ্টেম আছে কোনোবাই ঠাণ্ডা দিনত ঠাণ্ডা পানী ভৰাই খাব পাৰে আহি যাব গৰম পানীও আছে ইয়াতে বেলেগ হৈ গ'ল চুলি মাথাটো হালকা হালকা লাগিছে ভাল লাগিছে আৰু কিবা সানিবা নেকি কি আনিবা কি বোলে ৱাটছ ৱেটছ এনে মই আগতে ব্ৰাইল ক্ৰীম কিবা কিবি সানো এতিয়া আৰু এইবিলাক ব্ৰাইল ক্ৰীম দুটা আছে না অঁ সেইটো যে কিন্তু কপি কিন্তু চাইকেলে কিন্তু এইটো বনাইছে সেইটো চাইটো বনাইছে তাৰমানে সেইটো অলপ চফ্ট আছিল অঁ এইটো হাৰ্ড অঁ ব্ৰাইল ক্ৰীম যিটো কাম কৰে অঁ তাকে ফাইনেলি হৈ গ'ল মোৰ চুলি কটা এই আপোনালোকে চাওক মোৰ চুলি চাই এবাৰ আচলতে ভিডিঅ'টো আগত চালে কথা কেনেকুৱা আছিলে দেখাই কথা হৈ গ'ল অলপমান চেঞ্জ হৈছে চুলি ভিডিঅ' কাটিলোঁ তাৰপিছত চেম্পু হৈ গ'ল আমাৰ তাৰমানে একচুৱেলি মংগলদৈ অলপমান বহুত আগবাঢ়িলে এতিয়া একচুৱেলি মংগলদৈত চুলি কাটি চেম্পু কৰাটো অলপমান কিছুমান প্ৰাইভেট চেলুনত নাথাকে থাকে ক'ৰবাত ক'ৰবাত থাকে দাদা তাত আছে ঠাণ্ডা পানীও আছে গৰম পানীও আছে যিটো ইউজ কৰিব পাৰে আছে মই আজি যিখিনি কৰিলোঁ এইখিনি এটা কেইটকা দাদা 150 বহুত কমেই হৈছে সঁচা কথা ক'লে 150 150 টকাত এইখিনি মানুহে নাপায় মাথাটোও মাছাজ হৈ গৈছে তাৰপিছত 2 নম্বৰতে চেম্পু দি ধুনীয়াকৈ হালকা হৈ গ'ল মাথাটো চুলি তুলি ধুনীয়াকৈ কাটি বহুত ফেচিলিটি পালোঁ 150 আচলতে একো নাই আজিকালি 150 টকাত কি পায় আপোনালোকে নিজে জানে আৰু যিকোনো এটা চুলি কাটিব গ'লে চুলি দাড়ি কাটিব গ'লে যিকোনো নৰ্মেল চেলুনত গ'লে আপোনালোকৰ 150 টকা এটা গুচি যায় বহুত তাৰমানে বহুত কমতে পালোঁ আৰু ভাল লাগিলে আৰু আপোনালোকে আহক এই দাদা তাত চেলুনত আৰু যদি বহুত ডিছকাউণ্টো আছে ইয়াতে বহুত কিবাকিবি হ'ব ঠিক আছে গাইজ ফাইনেলি মোৰ চব কাম হৈ গ'ল মই এতিয়া আকৌ ঘৰত যাওঁ ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰিলোঁ দাদাৰ নাম্বাৰটো ডেছক্ৰিপশ্যনত দি দিম আৰু যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক শ্বেয়াৰ কমেণ্ট কৰি দিব আৰু যিমান পাৰে আমাৰ মংগলদৈৰ পৰা যদি কোনোবাই চাই আছে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যাতে দাদা তাতো আহক মানে চুলি কাটিব আহক বহুত ভাল তাতে বহুত ভাল কাম হয় ইয়াতে আৰু ডিজাইনো বহুত ধুনীয়া লাক্সাৰী চিষ্টেমৰ পাৰ্লাৰ এখন অলপ লাক্সাৰী হয় মই ভিডিঅ'ত গোটেইখিনি দেখাইছোঁ আপোনালোকক একদম ৱেইটিং কৰা জেগাও আছে ৱেইটিং কৰিব পাৰিব বহি একদম ইয়াতে আৰু ল'ৰা মানুহে মাছাজো কৰিব পাৰিব হেড মাছাজ বডি মাছাজ চব কৰিব পাৰিব ল'ৰা মানুহে ইয়াতে কৰিব পাৰিব বাকী জানে আজিকালি ইউনিচেক্স পাৰ্লাৰবিলাক অলৰেডি বন্ধ হৈছে গুৱাহাটীত তেনেকুৱা নহয় ইয়াতে ধুনীয়া একদম ক্লিয়াৰ পাৰ্লাৰ ক্লিন এণ্ড ক্লিয়াৰ দাদাক বহুত দিনৰ পৰা জানো দুখন পাৰ্লাৰ আছে মংগলদৈৰ পৰা 12 কিলোমিটাৰ দূৰত খাৰুপেটীয়াতো আছে খাৰুপেটীয়াৰ যদি কোনোবাই ভিডিঅ'টো চাই আছে খাৰুপেটীয়া তাতে যাব পাৰে ৰমিঅ' এণ্ড জুলিয়েট আৰু ইয়াতে যদি মংগলদৈৰ পৰা চাই আছে মংগলদৈ ইয়াতে আহিব ঠিক আছে আৰু দাদাক যদি মোৰ ভিডিঅ' চাই যদি কোনোবাই আহি যদি কয় ইয়াতে অজয়ৰ ভিডিঅ' চাইছোঁ বা পাংগৰ ভিডিঅ' চাই মেলি আহিছোঁ ঠিক আছে দাদাই চাহটো খুৱাই দিব মোৰ নিচিনাকৈ নে কি দাদা ঠিক আছে ভিডিঅ'টো আজি বাই বাই যিমান পাৰে শ্বেয়াৰ কৰি দিব জয় আই হওক